মহামান্য আদালতে কিবা এটা পজিটিভ এটা ৰিপৰ্ট আহিব, কিন্তু আজি যিটো শুনিলোঁ আমি অলপ সকলো দুখিত। এইটো মানে আমাৰ কাৰণে শেষ পইণ্ট নহয়। আমি সকলো বিচাৰোঁ ৰঞ্জন দৈমাৰী ডাঙৰীয়াই আমাৰ শান্তি প্ৰক্ৰিয়াত জড়িত হৈছে। এই অঞ্চলত দীঘলীয়া সময় এটা সংগ্ৰাম কৰিছে। তো ৰঞ্জন দৈমাৰী ডাঙৰীয়াৰ যিটো মুক্তি বা তেখেতৰ যিখিনি মহামান্য আদালতে ঘোষণা কৰা যিখিনি শাস্তি সেইটো কেনেকৈ ৰিডিউচ কৰিব পৰা যায়, ইয়াৰ ওপৰত পুনৰ আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ লগত আলোচনা কৰিম। আৰু আমি বিচাৰোঁ তেখেতে মুকলি আকাশত আহিব লাগে আৰু সমাজৰ লগত থাকি তেখেতে সংগ্ৰাম কৰাত যি উদ্দেশ্য আছিলে কি এই অঞ্চলৰ উন্নয়নৰ কাৰণে, এই অঞ্চলৰ ৰক্ষণাবেক্ষণৰ কাৰণে এই কামবিলাক যাতে তেখেতে ৰাইজৰ লগত থাকি কৰিব পাৰে, ইয়াৰ কাৰণে আমাৰ তৰফৰ পৰা এটা প্ৰয়াস আমি আৰম্ভ কৰিম। যেহেতু তেখেতৰ দ্বিতীয় শান্তি চুক্তিৰ ছিগনেটৰী আছিল অন্যতম, এই ক্ষেত্ৰত কেনেকৈ চাওক, আদালতটো এটা বেলেগ বিভাগ, শান্তি প্ৰক্ৰিয়াটো এটা বিভাগ। চ' যিটো জুডিচিয়াৰী আছে এই জুডিচিয়াৰীটো কাৰো তলত নহয়। গভৰ্ণমেণ্টে যিবিলাক পলিচি লয় সেইটো আইনগতভাৱে সেই পলিচিবিলাক লয় আৰু আইনটো বাদ দি পেলাই কোনো পলিচি ল'ব নোৱাৰে। সেইকাৰণে এক্সিকিউটিভ আৰু জুডিচিয়াৰী ইয়াৰ যিটো পজিশ্যন সেইটো নিজৰ নিজৰ জেগাত আছে। তো সেইকাৰণে আজি শান্তি চুক্তি কৰিছে গভৰ্ণমেণ্টে, আদালতে এটা ৰায় দিছে। তো এই কথাবিলাক আপোনালোকে আমি সকলো জানো যে নিজৰ নিজৰ পজিশ্যনত সকলো এটা পজিশ্যন লৈ আছে আমাৰ জুডিচিয়াৰী আৰু এক্সিকিউটিভো। তো ইয়াৰ মাজতে আমি কেনেকৈ এজন ব্যক্তিয়ে শান্তি চুক্তিত আছিল হিচাপে তেখেতক কেনেকৈ আমি আমাৰ তেখেতৰ যিটো প্ৰাপ্য বা তেখেতে যিখিনি আমাৰ যোগ্য, যি তেখেতে যে মুকলি আকাশলৈ আহিব লাগে বা সমাজৰ লগত এটা কাম কৰিবলৈ সুযোগ পাব লাগে, ইয়াৰ কাৰণে আমি